Hi guys. আজি আমাৰ ডিৰাঙত দ্বিতীয়টো দিন জাস্ট হার পাইছো ৰাতিপুৱা আমি গোটেই এৰিয়াটো চাম বুলি ভাবিছো কিন্তু এতিয়া বহুত কোঁৱলী পৰিছে তো কোঁৱলীটো অকমান কমিলে ভাল লাগিব নেকি টোপনি ভালে হ'ল ভালে লাগিলে হুই পেলাই ঠাণ্ডা ইমান নাই পাবা মুখত ধুই ললো অলপ ফ্ৰেছ লাগিছে এতিয়া তললে গৈ আছো হা আমি থকা ঘৰটোৰ তললে দেখাই আছো Yeah. La 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 la. মই ইয়াপা দেখাও এই পাহাৰখনত ৰ'দৰ পোহৰটো পৰিছে দেখিছে কিমান ধুনীয়া লাগিছে এইবোৰ বাগান যোৱা ৰাতি যে আমি জুই পোৱাইছিলো সেইখিনিত মানে সেইখিনিত মালিক থাকে আৰু এইফালে খাব পৰা কি ব্যৱস্থা আছে ইফালেও হোমষ্টেৰ বেলেগ এটা মেইন বিল্ডিং আছে ইফালে ইফালে এইটো আমি থকা মই ট্ৰি হাউসৰ পৰা আমাৰ ভিউটো দেখাইছো এতিয়া চাব পৰা হৈ গৈছে ৰব দেই কেমেৰাটো ঘূৰাই দিছো আজি সাংটি ভিলেজত আমাৰ দ্বিতীয় দিন বহুত ধুনিয়া হয় আমি উলাই আহিছো চাবলে আপোনালোককো দেখাই আছো চাওকচোন এটা ৰখি দিছো আগফালে কামেং নদীখন আমাৰ আমি যোনটো ৰুম লৈছো তাৰ একদম কাখেদি যোনখন নদী বৈ গৈছে হেখনে হৈছে কামেং নদী আৰু এইখন আমি কামেং নদী কাখতে ৰখিছো এতিয়া কি আমাৰ হোমষ্টেৰ ওচৰতে বহুত ধুনিয়া ওচৰে পাজৰে বহুত ধুনিয়া জায়গা আছে দেখাইছো ইয়া চাওক
মোৰ বেক সাইডে চাওক চাওক ইমান ধুনীয়া এয়া ইণ্ডিয়াতে হয় আমাৰ নৰ্থ ইষ্ট বহুত ভাল লাগিছে সঁচাকে আখটো আপোনালোকক মই দেখাই দিছো Sangti village এয়া পাহাৰীয়া এখন গাঁও আৰু আমি ইয়াতে এই দুদিন কটাইছো নদীখনৰ তলফালে গৈ আছো বহুত ভাল লাগিছে আপোনালোকো মোৰ লগে আহি থাকক চাওক না ৰাস্তাইদি গৈ আছো ইউৰোপ আমেৰিকা গৈ পোৱা নাই কেতিয়াও বাৰু আজিলৈকে কিন্তু যোৱাৰ বহুত হেঁপাহ আছিলে সৰুৰ পৰাই কিন্তু এইখিনি লগে পেলাই মই যেনেকুৱা লাগে মানে যেন বাহিৰতে আছো তেনেকুৱা ফিল এটা হৈ গৈছে বহুত ভাল লাগিছে আপুনি অকলেও আহিব পাৰিব মানে ইয়াত মানে আপুনি সংগ নাথাকিলেও হ'ব নীৰৱতাৰ মাজতো মই এতিয়া মোৰ পাৰ্টি গ্ৰুপ সিফালে গুচি গ'লগৈ মই অকলে ঘূৰি ফুৰিছোঁ মোৰ বহুত ভাল লাগিছে নিজৰ লগত মানে সময় স্পেণ্ড কৰি এনেকুৱা বহুত ভাল লাগিছে মানে মোৰ কি বুলি কওঁ ভাষাৰে বুজাব পৰা নাই মানে এখন নদী দৌৰিত অলপ নপৰিলে হৈছে তললৈ আহি গৈছো ইয়া চৌপাশবোৰ মোৰ মান্দালা টপলৈ বুলি গৈ আছো আৰু এতিয়া ৰাস্তাতে অলপ ৰখিছো ফটো চটো মাৰিছো বহুত ধুনীয়া সববোৰ কেমেৰা ধৰি ৰাখাটো পসিবল নহয় আমি যিমান পাৰো নিজ চকুৰে মানে আমি চাওঁতে মানে কেমেৰা উলিয়াবলৈ থাকি গৈছে তো আৰু সেইকাৰণে তেনেকুৱা আকৌ ৰখিলো ইমান ধুনীয়া আগবাঢ়িবই পৰা নাই আমি মানে ৰখি গৈ আছো ওয়াও মান্দালালৈ যোৱাৰ ৰাস্তাত মান্দালা টপ Get the trees. আগতে পৰিছিলে চাগে আজিকালি নপৰে আৰু
Mandala ahi pai golo kiba hoi ase ate Tiwari সব পাহাৰৰে সৌন্দৰ্য বেলেগ বেলেগ হয় ইয়াৰো সৌন্দৰ্য বেলেগ লঠঙা গছবোৰ চাই পেলাই কি যে মজা লাগিছে গোটেই এইখন এখন হৈছে আমাৰ মাণ্ডালা টপ আমি মাণ্ডালা টপত আছো এতিয়া মেগী কফি দুকাপ খাই আহিলোঁ ইয়াতে বোলে বৰফ পৰে জানুৱাৰী মাহৰ মানত বৰফ পৰে বুলি কৈছে এতিয়াতো নৱেম্বৰ এতিয়া নাই কিন্তু পুৰা ঠাণ্ডা বতাহ চলি আছে আৰু গছৰ পাতবোৰ দেখিলেই গম পায় মানে বন চনবোৰ দেখিলে যে ইয়াত বৰফ পৰে ৰঙচুৱা বৰণ ধৰি আছে গৈ আছো Mandala top মানুহ আছে ইয়াতে কোনোবা তাতে কিবা কোনোবা আহিছে এইখিনি যাবি মান ধুনিয়া মান ধুনিয়া
চাবলৈ আহিলোঁ দিৰাং টাউনখন পাৰ হৈ অলপমান টাৱাং যোৱাৰ দিশে সেইফালে টাৱাঙলৈ গুচি যাব পাৰি আগবাঢ়ি আমি এতিয়া হট ৱাটাৰ স্প্ৰিং চাব যাওঁ নদীখন আছে গোটেইখিনি হট ৱাটাৰ স্প্ৰিঙতকে এইটোৱে ভাল লাগিছে চামান কি কথা এনেই গ'লো চাবলৈ হট ৱাটাৰ স্প্ৰিংটো একো চাবলগীয়া বস্তু নহয় লেতেৰা তাতে বাকী এক্সপিৰিয়েঞ্চ ভালে টাউনত ৰখিছোঁ এতিয়া আমি কিবা খাম আৰু অলপ ফটো চটো মাৰিম টাউনখনতো অলপ ঘূৰিব লাগিব ন মনাষ্ট্ৰী চাগে আজি নাযাম কাইলৈ আমাৰ উভতনি যাত্ৰাৰ আগে আগে যাম বুলি ভাবিছোঁ মানে কাৰণ এতিয়া গধূলি হ'ব ন অলপ আগত তো ৰাতিপুৱা সময়ত গ'লে ভাল লাগিব তালৈ এতিয়া ৰ'দ অলপ থাকিব এতিয়া ৰ'দ চ'দ নাইতো ৰেষ্টুৰেণ্ট এখনত বহিছোঁহি থুপ্পা আৰু কফি খাম এতিয়া ভালেই ৰেষ্টুৰেণ্টখন দিৰাং টাউনতে হয় থুপ্পা খাই লওঁ ৰাতিৰ দিৰাং চহৰখন পাহাৰীয়া এখন সৰু চহৰ ভালে লাগিছে বতাহ চলি আছে সেকেন্ড ডে ডিনাৰ সেইটো আমি থকা ৰুমটো ঘৰটো মানে সেইটো আৰু তলতে টেণ্টবোৰ আছে খাই বৈ উঠি আমি এতিয়া গৈ আছোঁ শুবলৈ বহুত ঠাণ্ডা